আজি আমি গাহৰি আনিবৰ কাৰণে গৈ আছোঁ। বৰবহাৰ পৰা আমি গাহৰি আনিম বিচাৰি যাওঁ। যদি পাওঁ আনিম আৰু এটা ৰেচিপি বনাই পেলাই দিম। নাপালে নাই আৰু লাগ বেয়া। ৰিচৰ্ট এয়া হনুমান ইফালে দিয়ে বৰবহালে যায়। আমি প্ৰথম ইউটিউব চেনেল খুলিছোঁতো, তো দেখাবলৈ দোকানখন দেখাবলৈ কাৰণে লাজ লাগিলে, সেইকাৰণে নেদেখালোঁ আৰু। এয়া বইল হৈ গ'ল, এতিয়া দিম ধনিয়া। এতিয়া দিম জিৰা। জিৰা মিলাই ল'ম। अब कढ़ाई में तेल এয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি এতিয়া ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া দেখিছে ৰঙচুৱা পৰি গ'ল। এতিয়া দিম খুন্দি থোৱা আদা নহৰুখিনি। তাৰপিছত এতিয়া এয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। এতিয়া আলুখিনি দি দিম ইয়াতে। এইখিনিও ভালকৈ লৰাই ল'ম। এতিয়া এইখন কাঁহীতে অকণমান পানী দিম, দি ইয়াত দি দিম। এতিয়া দিলোঁ ঢাক মাৰি 5 মিনিটলৈ। ইয়াত দিম আৰু এটা বস্তু, তাক গোটা নহৰু। এতিয়া চাম এপাক উদঙাই। এইয়া পানীখিনি শুহি গ'ল। এতিয়া পানী দিম ইয়াতে, উতলাই থোৱা গৰম পানী। এইয়া আধা ঘণ্টা ভালকৈ উতলালোঁ ঢাক মাৰি। তাৰপাছত এয়া ৰেডি আমাৰ মাংস।